নমস্কাৰ, গাৰ্গী বৰ্ষা ব্লগলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, বিভিন্ন উৎসৱ পাৰ্বণত আমাৰ গাঁৱত নিজস্বভাৱে খাহী ছাগলীৰ মাংস কাটি খোৱাৰ প্ৰচলন আছে। এইবাৰ বিহুতো আমাৰ ভাইটিহঁতে নিজস্বভাৱে নেপালী পদ্ধতিৰে ঘৰতে এটা খাহী কাটিছিলে। তাৰে এটা সৰু ভিডিঅ' পৰ্যায়ক্ৰমে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। নেপালী পদ্ধতিৰে কটা খাহীৰ মাংস খাবলৈ বহুতেই সোৱাদযুক্ত হয়। এনেদৰে আপোনালোকেও কাটি খাবচোন।